Hi viewers, কি খবৰ ভালে সকলোৰে আশা কৰিছো সকলো ভালে আছে স্বাগতম জনাইছো মোৰ YouTube চেনেল নিহাৰিকা মহন্তৰ এটা নতুন ভিডিও লৈ আজি ভাবিলো মোৰ ফুল দেখাম হেকানে ভিডিওটো বনালো মোৰ ফুলবোৰ কোট আৰু কেনেকৈ ৰুইছো বিশেষ এনেকুৱা ফুল মোৰ একো নাই হলো যিখিনি আছে হেকিনি আপোনাক দেখাম ফুলবোৰ দেখিলো ৰাতিপুৱা বৰ ধুনীয়াকৈ ফুলি আছিল তো ভাবিলো ভিডিও এটা কৰি দিও হেকানে বনালো আহকচোন ভিডিওটো আৰম্ভ কৰো এখিনি দেখিছনে কেনেকুৱা লাগিছে বাৰু এবিলাক হল সৰ বটল মই এনেকৈ কাটি ওলমাই দিছো আৰু ইয়াত ফুল ৰুই দিছো ধুনীয়াকৈ ফুলি আছে এখিনি আছে তলত এজোপা সব ধুনীয়াকৈ ফুলি আছে এজোপা কি ধুনীয়াকৈ ফুলি আছে এজোপা 12 মাহে ফুলি থাকে এজোপা গুটেজোপা যেতিয়া ফুলে খুব ভাল লাগে এজোপা হল তুলসী গছ এজোপা মানি প্লান্ট এজোপা ভোট জলকীয়া গছ মই ধুনীয়াকৈ টাপৰ ৰুই দিছোঁ এজোপা চব আৰু এজোপা দিছো ওপৰত ইয়াত ধুনীয়াকৈ ফুলি আছে এখিনি চাওক মই ওপৰ ফালে দি দিছো এনেকৈ চাওক দুজোপা তামোল গছৰ মাজত এডাল বাহ বান্ধি দিছো তাতে ওলমাই দিছো এখিনি চাওক ধুনীয়াকৈ ফুলি আছে কিমান ভাল লাগিছে এখিনি আছে ইয়াত মডেল বা পুটি পেলাই এনেকৈ ওপৰত ওলমাই দিছো এখিনি চব ইফালে আছে এখিনি ওপৰত ৰিলত বান্ধি দিছো ধুনীয়াকৈ যেতিয়া জুন জ্বলে নিশাৰ আকাশ এটি তৰা থাকে সদায় লগত থাকিবানে তুমি মোৰে কাষত সুখ আৰু দুখৰ প্ৰতিটো ক্ষণত গছত ফুল ৰুইছো দেখিছেনে বটল কাটি পেলাই গজাল মাৰি ধুনীয়াকৈ ৰুই দিছো দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে ফুলবিলাক ইমান ধুনীয়া লাগিছে এছ ইয়েলো কালাৰ কি ধুনীয়া লাগিছে আপোনালোকৰ ৰুবচোন এনেকৈ খুব ভাল লাগিব দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে তামোল গছৰ ৰুই দিছো দেখিছে বটলকেইটা কালাৰ কৰিব আছে কেনেকুৱা লাগিছে বাৰু কমেন্ট কৰি জনাবচোন আপোনালোকৰ এনেদৰে কৰিব খুব ভাল লাগিব যেতিয়া জুন জ্বলে নিশাৰ আকাশ এটি তৰা থাকে সদায় লগত থাকিবানে তুমি মোৰে কাষত সুখ আৰু দুখৰ প্ৰতিটো ক্ষণত যেতিয়া জুন জ্বলে নিশাৰ আকাশ এটি তৰা থাকে সদায় লগত থাকিবানে তুমি মোৰে কাষত সুখ আৰু দুখৰ প্ৰতিটো ক্ষণত মই নাজানো যেতিয়া জুন জ্বলে নিশাৰ আকাশ এটি তৰা থাকে ভিডিওটো চাই কেনেকুৱা লাগিলে বাৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব মোৰ ভিডিওটো কেনেকুৱা লাগিলে আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আজিলৈ ইমানে আকৌ লগ পাম নেক্সট ভিডিওত আজিলৈ বাই বাই